আজি আমাৰ বিশেষ দলৰ কাৰণে খুব শুভদিন বুলি আমি ক'ব পাৰোঁ। আজি আমি CMD বুলি কৈছোঁ, 2 ঘণ্টা ধৰি আমি আলোচনা কৰিছোঁ। প্ৰথম আমি আলোচনা কৰিছোঁ যিহেতু নিৰ্বাচন বছৰ আহি আছে, লাষ্ট উইক ছেপ্টেম্বৰত হ'ব বুলি কৈছে আৰু ইলেকশ্যনৰ যিটো ঘোষণা যিটো আগষ্ট মাহৰ লাষ্ট ফালে হ'ব বুলি আমি শুনিছোঁ। সেইকাৰণে আমি আজি ইমিডিয়েটলি মানে CMD মিটিং বহি পেলাই আমি কোন সমষ্টিত কোন কেণ্ডিডেটে খেলিব সেইটো বিষয়লৈ আমি আলোচনা কৰিছোঁ। তো আলোচনা কৰি আমি আজিৰ দিনত প্ৰথম পৰ্যায়ত 21টা সমষ্টিটো আমি ঠিক কৰিব পাৰিছোঁ। 21 আউট অফ 21 সমষ্টিটো আমি কেণ্ডিডেট ঠিক কৰিব পাৰিছোঁ। সেইটো আমাৰ কাৰণে খুব শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ। ইয়াত আনইউনিভাৰ্চিটি আমি ইয়াত ডিচিশ্যন ল'ব পাৰিছোঁ আৰু আমাৰ যিখিনি কেণ্ডিডেট স্ক্ৰুটিনি কমিটি সিহঁতৰ পৰাও আমি একে ৰিপৰ্টটো আমি পালোঁ যে কেণ্ডিডেট স্ক্ৰুটিনি কমিটিৰ প্ৰবীণ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ শোভাৰাম বসুমতাৰী ডাঙৰীয়া আছে, আমাৰ হীৰেন চৈতাৰী ডাঙৰীয়া আছে আৰু XMLA আমাৰ ৰাকেশ ব্ৰহ্ম আছে আৰু প্ৰজান নাৰ্জাৰী আছে। মুঠতে 5জনীয়া কমিটিৰ পৰা আমি ভাল এটা ডিচিশ্যন পালোঁ আজি আৰু আমিও CMD হিচাপে আলোচনা কৰিছোঁ যে এইটো 21 কেণ্ডিডেটটো আজি ডিক্লেয়াৰ কৰিব পাৰে বুলি আমি আজি অনুমোদন পাইছোঁ। তো আমি এইফালে শ্ৰীৰামপুৰৰ পৰা আহিম। শ্ৰীৰামপুৰ সমষ্টিটো আমি ঠিক কৰিব পাৰিছোঁ। শ্ৰীৰামপুৰ সমষ্টিত আমাৰ মুক্তেশ্বৰ ৰহমান এইটো ঠিক কৰিলোঁ। ইয়াৰ পিছত চৌদুৱা সমষ্টিত আমি ঠিক কৰিছোঁ উইলিয়াম নাৰ্জাৰী। চৰাইবিল সমষ্টিত আমি ঠিক কৰিছোঁ মৃত্যুঞ্জয় নাৰ্জাৰী আৰু উমা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ইমতাজ আলী। সৰ্বজৰা সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ মুনমুন ব্ৰহ্ম আৰু হচুগাঁও সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ ৰবিৰাম নাৰ্জাৰী, আমাৰ প্ৰেজেণ্ট MLA আৰু দতমা সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ প্ৰকাশ বসুমতাৰী, এক্সিষ্টিং MCLA আৰু ইয়াৰ পিছত আমি আহিছোঁ বাওকুংগ্ৰী সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ দনেশ্বৰ গয়াৰী। চালাকাটি সমষ্টিৰ পৰা ঠিক কৰিব পাৰিছোঁ আমাৰ জিতেন্দ্ৰনাথ বসুমতাৰী আৰু দেহাচাৰ বসুমতাৰী। ইয়াৰ পিছত আহিল আমাৰ দেৱৰগাঁও সমষ্টি মই নিজে আৰু ইয়াৰ পিছত আহিল এইফালে চিৰাং ডিষ্ট্ৰিক্টত আহিল কাজলগাঁও সমষ্টিৰ পৰা পানীৰাম ব্ৰহ্ম, নিচিমা সমষ্টিৰ পৰা আমাৰ জেমছ বসুমতাৰী এক্সিষ্টিং MCLA আৰু আমাৰ চিৰাং 13 নম্বৰ চিৰাং সমষ্টিৰ পৰা আমাৰ সুকুৰ সিং নাৰ্জাৰী, সুকুৰ সিং মছাহাৰী আৰু ইয়াৰ পিছত আমাৰ ইফালে ওদালগুৰিত আহিল ওদালগুৰি নহয় এইটো শালবাৰী ডিষ্ট্ৰিক্টত আমি মথামগুৰি সমষ্টিৰ পৰা বেগম আখতাৰ আহমেদ আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি মচলপুৰৰ পৰা মীৰা সমষ্টিত আমি আগষ্টিন শিক্ষা ডাঙৰীয়াক আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি দৰংগাজুলি সমষ্টিৰ পৰা ইমানুৱেল মছাহাৰী আমি ঠিক কৰিব পাৰিছোঁ আৰু শুক্লাই চেপাঙৰ পৰা গণেশ কছাৰী ডাঙৰীয়া আমি ঠিক কৰিব পাৰিছোঁ আৰু বৰেশ্বৰ সমষ্টিৰ পৰা মহেশ্বৰ বসুমতাৰী ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমাৰ বিহাৰগাঁৱত গ'ল আমাৰ কেৰাবাৰী সমষ্টিৰ পৰা আমি এই লমচৰ বেমাৰী XEN তাক ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমাৰ ভৈৰৱকুণ্ড সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ ৰিহন বেমাৰী ডাঙৰীয়া এক্স মিনিষ্টাৰ আমাৰ BPF দলৰ আৰু ইয়াৰ পিছত আমি ঠিক কৰিব পাৰিছোঁ ধনশ্ৰী সমষ্টিৰ ফ্ৰেছ মছাহাৰী 21 বিজনী আছে বিজনীটো হ'ল আমাৰ সুবাইজাৰ সমষ্টিৰ ধীৰাজ বসুমতাৰী ধীৰাজ বৰগয়াৰী। মুঠতে টোটেল 22 আমি সমষ্টি ঠিক কৰিব পাৰিছোঁ। 21 নহয় 22 কেণ্ডিডেট আমি ঠিক কৰিব পাৰিছোঁ আন ইউনিভাৰ্চিটি আৰু
আৰু আমি বুলি বেলেগ আলোচনা কৰিছোঁ প্ৰত্যেকটা সমষ্টিত এজন এজনকৈ ইনচাৰ্জ আহিব আমাৰ এইটো আমি 40টা সমষ্টিত খেলিব আমি প্ৰথম পৰ্যায়ত ফাৰ্ষ্ট প্লেচ হিচাপে আজি এই 22 চনটো আমাৰ কেণ্ডিডেটৰ ঠিক কৰিব আমি অফিচিয়েলি আমি আজি ক্লিয়াৰ কেনেকুৱা দেখিছে আমাৰ 22টা সমষ্টিত 100% আমি জিকিম যিটো আজিৰ দিনত আমি 100% বুলি ক'ব পাৰোঁ সেইটো ফাৰ্ষ্ট প্লেচ হিচাপে আমি ডিক্লেয়াৰ দিছোঁ ছেকেণ্ড প্লেচ আমি আকৌ আগষ্টৰ ভিতৰত আমি ছেকেণ্ড প্লেচটো আমি ডিক্লেয়াৰ দিছোঁ গতিকে আমাৰ পজিশ্যন 40টা সমষ্টিটো ঠিক আছে কিছু সমষ্টিৰ অলপ আলোচনাৰ প্ৰয়োজন আছে কিছু আলোচনাৰ প্ৰয়োজন আছে ঠিক ঠাক কৰিবৰ কাৰণে সেইকাৰণে আমি ছেকেণ্ড প্লেচ ৰাখিছোঁ গতিকে ফাৰ্ষ্ট প্লেচৰ সেইখিনি আমি বিপদে আজি প্ৰথম আলোচনাৰ মাজেদি ঠিক কৰিছে কথাখিনি স্যাৰ এই নতুন মুখ কিবা দেখিবলৈ পাব নেকি এইবাৰ ৰাইজে পাব নতুন মুখ মেলা পাব 40টা সমষ্টিৰ ভিতৰত বহুত মুঠতে 40% নতুন মুখ আপুনি পাব নিজাববীয়াকৈ ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে বিজেপিও নিজাববীয়াকৈ ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে কংগ্ৰেছো কৰি আছে CSPও নিজাববীয়া ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে মুঠতে নিজৰ দলকে কেনেকৈ মানে ষ্ট্ৰং কৰিব লাগে ইয়াত ষ্ট্ৰেটেজি বেলেগ বেলেগ নিজৰ দল নিজৰ আজি মুখ্যমন্ত্ৰী এটা কথা কৈছে হাগ্ৰামা এতিয়া শক্তিশালী হৈ আছে মুখ্যমন্ত্ৰী আজি এই কথাটো কৈছে ধন্যবাদ দিছোঁ মই চেম ডাঙৰীয়া চেম ছাৰক মই ধন্যবাদ দিছে চেম যে মোক ৰিকগনাইজ কৰিছে যে মানে কি বুলি কৈছে শক্তিশালী বুলি কৈছে সক্ৰিয় এইটো কয় শক্তিশালী চেম ডাঙৰীয়াই চেম ডাঙৰীয়াই যিটো কথা কৈছে সেইটো কয় মই সক্ৰিয় আমাৰ দলটো বিৰাট ষ্ট্ৰং শক্তিশালী কাৰণে আজি অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই স্বীকৃতি দিবলৈ কৈছে আমি বিশেষ দলকৈ ধন্যবাদ যাচিছোঁ কিমানটা চিট পাব আৰু কিমানখন আসন পাব আপোনালোকে আমি মুঠতে এপচুলুট পাব আমি কিমান ভাল সেইটো ক'লে আজি কোনোবা কংগ্ৰেছে কিবা চাল খেলিব কোনোবা বিজেপিয়ে কিবা চাল খেলিব কোনোবা বিজেপিয়ে কিবা চাল খেলিব পাৰে সেইকাৰণে আমি কিমান পাম এই সংখ্যাটো নকওঁ মুঠতে আমি এপচুলুট পাব চৰকাৰ অকলে গঠন কৰিব এইটো ৰিজাল্টৰ পিছতহে ক'ব পাৰি অকলে কৰে না কাপা লৈ পেলাই কৰিব এইটো ৰিজাল্টৰ পিছত কোৱা পাব যিটো শক্তিশালী বুলি আপোনাৰ আজি কৈছে কিবা বিজেপিয়ে ইংগিত দিছে নেকি মিত্ৰতা আপোনাৰ লগত বিজেপিয়েও ইংগিত নাই কংগ্ৰেছৰো ইংগিত নাই কোনোবা ইউ পি পিলো কাৰো কোনো দলৰ ইংগিত নাই ইয়াত মই আমাৰ বিশেষ দলে নিজাববীয়াকৈ বিৰাট শক্তিবান আজিৰ দিনত কোনো ক'বই নালাগে কংগ্ৰেছ ইহঁতেও ক'ব BPF আজিৰ দিনত শক্তিশালী আজি ইউ পি পিলো ক'ব BPF আজি শক্তিশালী ইহঁতেতো নক'ব ক'ত ক'ব মুখ্যমন্ত্ৰী এটা হৈছে চব BTCত চব প্ৰথম শ্ৰেণীৰ লোক হ'ব লাগে দ্বিতীয় শ্ৰেণীৰ কোন বুলি ভাবে আপুনি 1 নম্বৰটো BPF ছেকেণ্ডত বিজেপি হৈ আছে 3 নম্বৰত BPF আৰু কংগ্ৰেছ বিজেপি আৰু ইউপিৰ মাজত কিবা অলপ হেৰি হৈছে নেকি কথা আমাক কিয় সুধে এইবিলাক আমাক সুধিবলৈ কি আছে মই BPFৰ লিডাৰ হয় বিজেপি বা ইউপিৰ মাজত কি হৈছে হোৱা নাই আমি একো নাজানো কিন্তু BPF সকলোৱে নিৰ্বাচন কৰিম কাৰো লগত মিত্ৰতা আছে কিন্তু বিজেপিৰ লগত মিত্ৰতা কৰিবলৈ আপুনি যোৱাযোগ নালাগে ইলেকশ্যনটো হওকচোন এতিয়ালৈকে আজিৰ দিনলৈকে কোনো দলৰ লগত মিত্ৰতা কৰাৰ কথা দলত আলোচনা হোৱাই নাই মুখ্যমন্ত্ৰীৰ লগত কিবা আলোচনা আছে নাই ভিতৰত কিবা আলোচনা আছে নেকি নাই এইবিলাক কৈ লাভ নাই মোক সন্দেহ কৰি আছেতো CMৰ লগত ক'ৰবাত কথা পাতিছে নেকি আলোচনা হৈছে নেকি এইবিলাক বাদে নাই CM আজি কি শক্তিশালী বুলি ক'লে আপুনি আপোনাক আমি শক্তিশালীয়ে এইকাৰণে চাৰ্টিফিকেট দিছে CM ডাঙৰীয়াই দে হ'ব